বিহু তহঁতে পাল না নাপালে বিহু আজি মানে ৰাইজ আমি লগৰ ল'ৰা এটা ঘৰত যাওঁ এই মানে মনোহা বেলগুৰি বুলি কয় বেলগুৰি নাম গাঁওখনৰ অংকুক লগ ধৰিব আহিছোঁ প্ৰাচুৰ্য অফিচতে বহি আছে এইটো অংকু আহি আছে পিছত বহাই লৈ আমি টিপুল যাম আজি বাইকখনত বেছি দূৰ নহয় মানে 3 কিলোমিটাৰ বহিয়া পিছতে ঠেলা চাগে ভাই दोस्ती तेल दी बराबर मैंने बोलता है करो का डिफरेंट तुम्हारा कितना 87 है 87 तेल का लिखा है बिहार ए मैं पटना बिहू तो हमें पालना ना पड़े बिहू अभी जो हो गया बैसाख के महीना कैंसिल हो गया हाँ कैंसिल बहुत कैंसिल हो गया ৰাইজ ভিউটো কেনেকুৱা লাগিছে জনাবচোন কি মজা ভিউ মোৰ হ'লে বহুত ভাল লাগিছে অৱশেষত আমি পাই গ'লোহি পংকজহঁতৰ ঘৰ এইটো ঘৰটো বৰ্তমান বনাই আছে লাহে লাহে হ'ব আৰু এখন চাট দি থৈ দিছে লাহে লাহে কেইখন হয় বাৰু ঠিক নাই পিছত আমি নামিলোঁ এইটো প্ৰাচুৰ্য ক'ৰবাত গৈছে 1 নম্বৰটো কৰিবৰ কাৰণে চাগে আমাৰ বন্ধুজন ভিতৰত আছে এইজন বা চকী মুচি দিছে দেই আমাৰ কাৰণে वाह চাহ পানী দিলে আমাক এতিয়া কিন্তু এটা কথা পংকজে ক'লে যে সিহঁতৰ গাত এটা বস্তু আছে ওচৰতে ইটা বনোৱা এটা বস্তু ভাটা আছে বোলে তাকে দেখুৱাই আমি অকণমান আগবাঢ়ি যাওঁ ৰ'ব কেনেকুৱা চাওক এইটো বস্তু যিটো বস্তুৱে নেকি আপোনালোকৰ অট্টালিকাটো আপোনালোকৰ ৰাজমহলটো তৈয়াৰ হয় যাক কয় ইটা এই ইটাৰ বহুত কোম্পানী থাকে আমাৰ ঘৰৰ ওচৰত যিটো 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰতে আছে এই ইটাটো কোম্পানীটোৰ নাম GBI ইয়াৰ ফুল ফৰ্মটো পিছত ক'ম আপোনালোকক মই নাজানো আৰু এই ইটাটো যিটো নেকি এই বস্তুটো চিমনিটো চাই লওক এই চিমনিটো
তাক আৰু ইয়াৰ ভিতৰতনো কেনেকৈ এই বস্তুটো তৈয়াৰ হয়, ইয়াৰ কিছুমান স্তৰ থাকে, লেভেল থাকে, আৰু তাতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইটা তৈয়াৰ হয়। কেই নম্বৰলৈকে থাকে ইটা? 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3 নম্বৰ থাকে ইটা। আৰু যিটো পিকেট বিকেট পিকেট পিকেট আহক। বুৰ্জ খলিফাটো ওচৰৰ পৰা দেখুৱাই দিয়া অলপ হাইট। এইটো বুৰ্জ খলিফা, হৰিবগা বুৰ্জ খলিফা আগত। শুনক ৰাইজ, এইডাল ৰ'দটো দেখুৱাই দিয়া। এই ৰ'দত আপোনালোকৰ কাৰণে আহিছো মই হা। মোৰ লগত মোৰ বন্ধুসকল আছে, 3জন বন্ধু, প্ৰাচুৰ্য, পংকজ ডেকা, অংকুৰ ডেকা, বহুত ধন্যবাদ তেওঁলোকক। আৰু আপোনালোকৰ কাৰণে আহিছো। ৰ'দত শুকাই আছো, এই ৰ'দত ৰাস্তাইদি গাড়ীয়ে চেপি থৈ যোৱা ভেকুলী এটা তৎক্ষণাত শুকাই কৰকৰীয়া মাৰি যাব, আৰু আমি শুকাই নোযোৱাটো ডাঙৰ কথা নহয়। আহি যাওক চাওক। বুৰ্জ খলিফাটো 1 2 3 4 5 6 7টা ষ্টেপ আছে বুৰ্জ খলিফাত। কম এইবিলাক যে ইটা দেখা পাই আছে, এইবিলাক ইটা যে দেখা পাই আছে আপোনালোকে, ইয়াত মানুহে এই খালী পথাৰখন দেখুৱাই দিয়া। এই খালী পথাৰখনত মানুহে এইবিলাক শ্ৰমিকবিলাকে ইয়াত ইটা বনায় মাটিয়েদি। আৰু কেনেকৈ বনায় সেইবিলাক আমি দুৰ্ভাগ্যবশতঃ দেখুৱাব পৰা নাই। মোক দেখুৱাব পৰা নাই দুৰ্ভাগ্যবশতঃ কেনেকৈ বনায় ইটাটো। কাৰণ কি জানেনে, আমাৰ এইটো হ'ল বানপীড়িত জেগা। এই বুৰ্জ খলিফাটো যে, বুৰ্জ খলিফাটো দেখুৱাই দিয়া। বুৰ্জ খলিফাটো প্ৰথম ষ্টেপটো ওপৰলৈকে বানপানী হয়। আৰু বানপানী হ'বলৈ বেছি সময় নাই। এইটো কি মাহ পংকজ? আষাৰ, জেঠ মাহ। এইটো জেঠ মাহ মানে বহাগ মাহ পৰি আছে। বহাগ মাহৰ পিছতেই জেঠ আষাৰত বানপানী আহি যাব ইয়াত। কাম শেষ হৈ গ'ল। এতিয়া এই ইটাবিলাক কি হৈ আছে, কাম কিন্তু বন্ধ। কেনেকে বনাই আপোনালোকক দেখুৱাব নোৱাৰিলো, বেয়া নাপাব। কেনেকে বনাই দেখুৱাম বেলেগ এদিন। কিন্তু ভিতৰতনো কি কি আছে অকণমান দেখুৱাব চেষ্টা কৰিম বাৰু। মানুহ কিন্তু ইয়াত নাই, কিন্তু লেবাৰ 2-এজনৰ সেই ঘৰবিলাক আছে, কোম্পানীয়ে বনাই দিয়া। তো আমি যাওঁ বলক, ইয়াতে বনাই ইটাবিলাক কেনেকে বনাই দেখুৱাম পিছত। আমি যে কৈ আছিলো টিকলা 1 নম্বৰ ইটা, 2 নম্বৰ ইটা, 3 নম্বৰ ইটা, এইটো কি জানেনে, আমাৰ এই বুৰ্জ খলিফাটোৰ তলত প্ৰথম যিটো লেভেলত প্ৰথম ইটাটো থাকে, প্ৰথম মানে জুই দিয়ে নহয়। ঐ পংকজ, খৰিয়েদি জুই দিয়ে নে কিহেদি জুই দিয়ে ইয়াত? হা, কয়লা দি জুই দিয়ে। কয়লা দি দিওঁতে প্ৰথম মাটিয়েদি হেৰি কৰে না, মাটিটো বেলেগৰ পৰা আহে। কিন্তু প্ৰথম স্তৰত যিটো ইটা থাকে সেইটো বেছিকে পুৰা যায়। এই ফলত ফাটি যায়, অকণমান চাইজটো আনচাইজ হৈ যায়। এইটো ইটা ঘৰ বনাব নোৱাৰে। এইটো মানে বাটত এই বোকাত বা ক'ৰবাত এনেকে পথ বনাবৰ কাৰণে, গাড়ী যাবৰ কাৰণে দিব পাৰি। তাৰপিছত আহিল যিটো নেকি তাৰ ছেকেণ্ডাৰী, যিটো নেকি কম পুৰা যায় ছেকেণ্ডতে, সেইটো 1 নম্বৰ ইটা, তাৰপিছত 2 নম্বৰ ইটা, 3 নম্বৰ ইটা, 4 নম্বৰ ইটা। এইখিনি লাহে লাহে ক্ৰমান্বয়ে ৰেটটো কমি যায়। 1 নম্বৰ ইটাটো বেছি দাম, 2 নম্বৰ ইটা কেইটাকে ইটা আনে পংকজ? কমচে কম 20টা মানকে এজন শ্ৰমিকে এনেকে ইটা আনি এই ভিতৰৰ পৰা এনেকে তুলি আনি এনেকে ইটাটো আনি ইয়াত জমা কৰে। ইয়াত এনেকে জমা কৰে। এখন হ'ল হাড়পাচি বুলি কয়। জুই ক'ত লগায়? জুইটো এনেকুৱা এটা চাইডত লগাই দিব। এই চাইডত? এনেকৈ চাইডত এটা লগাই দিব। এই ফুটা এটা দেখুৱাই দিয়া। দৰ্জা আছে।
তাৰপিছতে লগাই দিব এনেকে এই ফুটাকেইটা দেখুৱাই দিয়া এটা চাৰিওৰ পৰা জুই এই জুইটো যে ওপৰেদি ওলাই দে এটা চাৰিওৰ পৰা জ্বলি এই যে বাটকেইখন দেখিছে এইকেইটা গেট কেইটা ন পংকজ এই সিফালে গেটটো দেখুৱাই দিয়া এই দৰ্জাখন ধোৱা ওলাই যোৱা সিফালে গেটটো দেখুৱাই দিয়া অংক এই গেট কেইটাত প্ৰথমতে শ্ৰমিক বিলাকে মাটিয়েদি ইটাবিলাক এই ফৰ্মাৰত বনাই ইয়াত থব হয়নে খোৱাৰ পিছত ইয়াৰেদি কয়লাইদি এই গেট কেইটা দি জুই লগাই দিয়াৰ পিছত ইয়াৰ এই দৰ্জা এখন যে আছে এই দৰ্জা এখন দেখুৱাই দিয়া এই দৰ্জাখন দেখুৱাই দিয়া এইটো এটা চিমনি চৌকা আমাৰ চৌকা যিটো নেকি চোলা বুলি কয় হিন্দীত আমাৰ এইটো চৌকা এইটো হ'ল চৌকা ইয়াৰ পৰা চিমনি এই বাটেদি চিমনিলৈ এইটো বাট আছে এই বাটেদি এই বুজ খলিফাটো যিটো আমাৰ গৰিবকা বুজ খলিফা এই বুজ খলিফা এই ওপৰেদি ধোঁৱাটো ওলাই যায় আৰু অৱশেষত এই তাপেদি মানে প্ৰথমতে থকা ইটাখিনি পিকেট ইটা হয় মই কৈছিলোৱে তাৰ পিছখিনি লাহে লাহে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নহয় জানো এইটোতে আহে ইয়াতে নাহে জানো ইয়াতে তাৰপিছত এইখিনিতে ইটাখিনি আমাৰ তৈয়াৰ হৈ যায় এই যিটো নেকি গাঁত এইটোতে আৰু সিফালেও আছে এটা ন সেই চিষ্টেমটোৱে সিফালেও আছে চবফালে ইটা হয় চবফালে ইটা হয় ওপৰত কি লেভেল দিয়ে ইয়াত ইটা দিয়াৰ পিছত গুড়াজাতীয় মাটি এটা গুড়াজাতীয় বস্তু পলেট দিয়া হয় ইয়াত প্ৰথম মাটিয়েদি বনাই পেলাই ইয়াত ইটাটো দিয়ে ইটাৰ পৰা সেই ওপৰত এইটো লেভেলটো যে এই লেভেলটোত মাটি এটা গুড়াজাতীয় হেৰি দিয়ে এই মাটি গুড়াটো দিয়ে তাৰপিছত এই গেটটোৱেদি কয়লা জুই দিয়ে আৰু জুই দিয়াৰ পিছত এই গেটখিনি এই যিমান গেট আছে এই গেটকেইখন দেখুৱাই দিয়ে এই গেট পুৰা গেট দেখুৱাই দিয়ে এই গেট যিমান কেইখন গেট আছে এইফালে এই গেট কেইখনেদি জুই ধোঁৱাটো যায় একদম এই চিমনিটোৱেদি যায় ওপৰত যায়গৈ ওপৰত গুচি যায় চিমনিটো যিমান ওখ হ'ব সিমান ভাল তেতিয়াহ'লে আমাৰ পৰিৱেশৰ প্ৰদূষণটো কম হয় চিমনিটো ওখ হ'লে ভাল আৰু তাৰপিছত চিমনিটো ইমান চাপৰ নহয় বাৰু তথাপিও চিমনি এটা লিমিট থাকে চৰকাৰী মানে এটা হাইট থাকে এওঁলোকে পাৰ্মিশ্যন ল'ব লগা হয়তো গতিকে এতিয়া বৰ্তমান ইয়াত ইটা বনোৱা কাম স্থগিত ৰখা হৈছে কিয় জানেনে এইটো হ'ল বানপীড়িত জেগা ইয়াতে এই চিমনিটো যে এই বুজ খলিফাটো এই প্ৰথম স্তৰটোলৈকে হেৰি হয় ইয়াত পানী হয় বানপানী হয় যিহেতু ইয়াত বানপানীটোতো জুই লগাব নোৱাৰে না কাম কোনে কৰিব গতিকে এতিয়া বন্ধ এতিয়া বহাগ মাহ পৰি গ'ল জেঠ আষাৰ এই জেঠৰ লাষ্টত বানপানী আহি গ'ল বানপানী আহি যাব তো কাম চেছ আৰু কি মাহত কাম আৰম্ভ হ'ব বানপানী যোৱাৰ পিছত মানে আহিন কাতিত আৰম্ভ হ'ব আহিন কাতি আঘোণ মাহত কাতি আঘোণ মাহৰ এই দুটা মাহত আৰম্ভ হৈ যাব কাম ইটা বনোৱা এতিয়াতো দেখুৱাব নোৱাৰো বলক এতিয়া যাওঁ আপোনালোকৰ ইমানতে মই ইটা বনোৱা কামৰ যিটো নেকি দেখুৱালো মই সামৰণি মাৰিছোঁ আমি ঘৰমুখা হ'লো কিন্তু পংকজৰ লগত অকণমান ভাগৰ জীয়াওঁতে অংকুৱে মনে মনে গা ধুই আছে এইটো চাওঁ আহকচোন নাই মই ধুম গাটো মজা লাগিব বে চৰি মই ধুম ফুলত পানী দিছানে ফুলত পানী দি আছো বহুত ভাল ফুল কি ফুল এজোপা কি ফুল পুৰা মানে হেৰি ফুল কি বুলি ক'ম মানে চাইনাৰ পৰা অহা ফুল পুৰা ভালকৈ পানী দিয়া এই শিপা কেইডালত পানী দিয়া শিপা কেইডালত পানী দিয়া শিপা তলৰ ফালৰ পৰা এনেকৈ শিপাত কেনেকুৱা ফিলিং কিমান দিন 25 দিনমান হ'ল না এজোপা কি ফুলৰ পানী দিছ এজোপা এয়া কি বুলি ক'ম এতিয়া একদম দবা ৰক্ত দবা পানী কি ৰক্ত দবা শেৱালি হৈছে এতিয়া শেৱালি ফুল দুদিন নহয় খুৱাই কেনেকুৱা ফিলিংছ কেনেকুৱা বঢ়িয়া এইটো ঘূৰাই পাৰিম না চাবোনটো এইটো মজা না
Maka putra. Oh, maka putra. Ganti nama dia tuh. বঢ়িয়া লাগিছে না Komen ini pani itu. Pani. Pero. Full service. আজিলৈ আমাৰ ভিডিঅ' ইমানেই তো বাই বাই আকৌ এটা ভিডিঅ' আহিব কেপশ্যনটো বেয়া আজিলৈ আমাৰ ভিডিঅ' ইমানেই আকৌ এটা ভিডিঅ' আহিব কাইলৈ আজিলৈ বাই বাই থেংক ইউ লাভ ইউ ছাবস্ক্ৰাইব কৰিব প্লিজ